স্বাগতম সকলোকে সুৰভি ব্লগলৈ আগতে কৈছিলো যে মই ট্ৰেডিং ঘৰতে কেনেকৈ কৰো হেতু মই আপোনালোকক দেখুৱাম বুলি কিন্তু কথাটো হৈছে কি মই দেখুৱালো আপোনালোকক বেলেগক কেনেকৈ ট্ৰেডিং কৰিব লাগে হেতুহে মই দেখুৱালো মই কেনেকৈ বেলেগক ট্ৰেডিং কৰো কিন্তু আজি মই নিজে নিজকে ট্ৰেডিং কেনেকৈ কৰিম হেতু মই আপোনালোকক দেখুৱাম মানে এবাৰ ট্ৰেডিং কৰিলে 40 50 পাৰ্লাৰত গলে 50 টকা 60 টকা হেনেকৈ খৰচ হৈ যায় কিন্তু সেই পইচাটো মোৰ খৰচ নহয় মই ঘৰতে ট্ৰেডিং কৰো সেই বস্তুটো মই আপোনালোকক দেখাব যাই আছো আৰু এটা কথা আপোনালোকক মই কওঁ মানে কথাটো হৈছে কি মোৰ অৱস্থা কি হৈ গৈছে গৰমত এইকেদিন গুৱাহাটীত ভীষণ গৰম পৰিছে সেই গৰমত মোৰ চামৰা জ্বলি গৈছে পুৰা আপোনালোকে এবাৰ চাই লওক মোৰ গোটেই ছাল জ্বলি গৈছে কপাল গুটে কলা পৰি গৈছিল আৰু এই খণ্ডটো গুটে কলা পৰি অৱস্থা নোহোৱা হৈ গৈছিল কিন্তু মই কি কৰিলো এটা বস্তু লগালো দুটামান বস্তু মিক্স কৰি কিনে লগালো লগাই কিনে মোৰ মানে অলপমান ভাল হল আৰু এতিয়াও সম্পূৰ্ণকৈ ভাল হোৱা নাই এতিয়াও আছে মোৰ যদি সম্পূৰ্ণ ভাল হৈ যায় তাৰ পিছত মই এটা ভিডিও বনাম কি লগাই কিনে মোৰ ভাল হল নেক্সট ভিডিওত মই আপোনালোকক দেখুৱাম যে মই কি লগাইছিলো লগাই মোৰ এই বস্তুবিলাক ভাল কৰিলো এতিয়াও আছে অলপ কিন্তু ইয়াতকৈ বেছি আছিল অলপমান মই ভাল হলো তাৰছত নেক্সট টাইমত আপোনালোকক মই এখিনিও যিখিনি আছে হেখিনিও মই ভাল যদি হৈ যায় যদি ভাল নহয় তেতিয়া মই আপোনালোকক কৈ দিম বাৰু আৰু যদি ভাল হৈ যায় তেতিয়া মই যিখিনি লগাইছিলো হেখিনি বস্তু আপোনালোকৰ লগত মই শেয়াৰ কৰিম এতিয়া মই ট্ৰেডিংটো কৰি আপোনালোকক দেখুৱাই দিম কেনেকৈ ট্ৰেডিংটো কৰো আপোনালোকে চাই থাকক এতিয়া এফালৰডাল কৰিম এফালৰডাল হৈ গল আৰু থ্ৰেডিং মই বেছি পাতল কৰিতে বেয়া পাওঁ অলপমান মটাকে ৰাখো যিখিনি সাইডত এক্সট্ৰা গজে সেইখিনি উঠাই দিও বেছি পাতল হলে মই বেয়া পাওঁ এতিয়া হেতু এটা মানে এডভান্টেজ কি নিজে যেতিয়া কৰা যায় থ্ৰেডিং নিজৰ হিচাপ মতে কিমানখিনি ৰাখিম কিমানখিনি মই ভাল পাওঁ হেতু হিচাপত মই ৰাখিব পাৰো হেতু এটা ভাল এতিয়া মই এডাল কৰিম এডাল কৰোতে অলপমান অসুবিধা হয় এডাল কৰোতে মানুহে ধৰি দিয়া পানী এনেকে ধৰি কামি দিয়াটো হেতু বেলেগ কথা কিন্তু তাৰ মানে কথাটো হৈছে কি এটা নিজে কৰাৰ লগে লগে অলপমান এনেকে দাঙি দিব লাগে কিন্তু এডাল এতিয়া কৰাৰ লগে লগে অলপ উল্টা সাইড হৈ যায় অলপ অসুবিধা হয় হলো জানে তেনে কৰি লম ঠাকুৰৰ কবাত চাবন কি চাবন বেয়া কি লাভ আছে কোনটো দিম এইটো দিম এই পাছল এইটো ভীম তুমি দেখি দিছো রে মোবাইল সুইচ হইছে
থ্ৰেডিংটো কৰা হৈ গৈছে মই থ্ৰেডিং বেছি মতাকে নকৰো পাতলাকে নকৰো মোৰ হিচাপত মই মতাকে ৰাখিলো যিখিনি মোক লাগে মই যেনেকে ভাল পাওঁ হেনেকুৱা কৰি কিনে মই ৰাখিলো আৰু হেখিনিকে মই আপোনালোকক দেখুৱালো নেক্সট ভিডিঅত এই কলা কলা পৰাখিনি ছাল জ্বলি যোৱাটো কি লগাই কিনে ভাল হল হেতু মই আপোনালোকক কম আজি যদি ভিডিঅটো চাই কিনে আপোনালোকৰ ভাল লাগিল লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ভিডিঅটো বনাওতে অলপমান কষ্ট হৈছে প্ৰবলেম নিজৰ থ্ৰেডিং কৰি কিনে দেখুৱাটো তাৰমানে অলপ প্ৰবলেম হয় তাৰ কাৰণে আপোনালোকে লাইক নিশ্চয় কৰিব বুলি মই আশা কৰিলো আৰু আজিলৈ ভিডিঅটো এখিনিতে শেষ কৰো বাই বাই